ধন্যবাদ জনাই আজিৰ এই ৰেলী আৰম্ভ কৰাৰ কাৰণে মই অনুৰোধ কৰি আমাৰ বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট BPF দলৰ সিদ্ধান্ত কমিটিৰ সিদ্ধান্ত মৰ্মে আজি আমি প্ৰত্যেকটো জিলা সমিতিত অন্তৰ্গত ব্লক সমিতিবিলাকত ব্লক ইউথ BPF আৰু বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন BSUৰ যৌথ নেতৃত্বত আমি সকলো ব্লক কমিটিৰ কৰ্মকৰ্তাসকলে অসম চৰকাৰে BTADত হ'ব লগা যি সাধাৰণ BTC নিৰ্বাচন সেয়া 27 অক্টোবৰৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগে সেয়া অনুষ্ঠিত কৰাৰ দাবীত আমি আজি এই ৰেলীটো ওলাইছোঁ। আমি থাকিবও পাৰে, আমি ভাবিছোঁ সেয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলো নেতৃবৃন্দসকলে আমি চিন্তা কৰিছোঁ যে নিশ্চয় তেনেকৈ থাকিব পাৰে, কিন্তু সেয়ে আমি আমাৰ যিখিনি প্ৰস্তুতি সেয়া আমি যি দলীয় প্ৰস্তুতিখিনি আমি ঠিক ঠাক কৰি আছোঁ, কি ৰণকৌশলেৰে আমি আগবাঢ়িম সেই হিচাপে আমি আগবাঢ়ি আছোঁ। আমি ৰেলীৰ যোগেদি ইতিমধ্যে আমি আজি 4 দিনত ভৰি দিছে, আমি বিভিন্ন পৰ্যায়ৰ প্ৰগ্ৰাম লৈ আছোঁ, কাৰ্যসূচী লৈ আছোঁ। গতিকে আজি ৰেলীৰ জৰিয়তে আমি চৰকাৰক জনাব খুজিছোঁ যে আমাৰ বিভিন্ন জাতি ধৰ্ম গোষ্ঠী BPF দলে প্ৰশাসন কৰিব, কেৱল BPF দলৰ মানে নিৰ্বাচনৰ কাৰণে নহয়, সমূহ BTC-বাসী ৰাইজৰ সমূহ জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত যাতে ৰাজ্যপাল শাসন নহয়, সোনকালে যাতে নিৰ্বাচন অনুষ্ঠিত কৰি উন্নয়নৰ মুখ দেখিবলৈ পায়, সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰি যাতে চৰকাৰ গঠন হয়, BTC চৰকাৰ গঠন হয়, সেই উন্নয়নৰ স্বাৰ্থত আমি আজি এই মানে প্ৰচেছনটো লৈছোঁ। ইয়াৰ পৰৱৰ্তী আমাৰ দলীয় সিদ্ধান্ত মৰ্মে আগবাঢ়িব। গতিকে আমাৰ দলীয় সিদ্ধান্ত ল'বৰ কাৰণে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে এটা কিছুমান কাৰ্যসূচীৰ জৰিয়তে বহি আছে, গতিকে সেই মৰ্মে হ'ব। আমাৰ তাত যি ডিৰেকশ্যন আহে ব্লক কমিটিয়ে সেইটো মানি যাব, ফ'ল' কৰি যাব। ইতিমধ্যে যোৱা 4 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া আছিলে, ক্ৰমান্বয়ে গৈ বিভীষিকাময় কৰোণাৰ কাৰণে চৰকাৰে ক'লে পিছুৱাইছে বুলি, কিন্তু আমি এতিয়া চিন্তা কৰিছোঁ, আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলা ৰিদেৱে কৈছে যে কৰোণা যদি 10 বছৰ কাল থাকে তেন্তে BTADত নিৰ্বাচন নহয় নেকি, এয়া এটা অযুক্তিকৰ। যিহেতু ৰাজহুৱা পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে, ইতিমধ্যে বিহাৰত ঘোষণা হৈছে, ইতিমধ্যে ঠাই বিশেষে হৈ আছে, উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত এতিয়া হ'বলৈ গৈ আছে। গতিকে অন্যান্য ৰাজ্যত যদি নিৰ্বাচন হ'ব পাৰে, অধিসূচনা জাৰি হ'ব পাৰে, একে লেখীয়া এই BTC নিৰ্বাচন সাধাৰণ নিৰ্বাচনটো কেলে হ'ব নোৱাৰে। সিও অসমৰ উত্তৰ দিশে 4টা জিলাত একেবাৰে মানে কোনো হিচাপেই নাই যে মানে ইয়াতে কৰোণা হৈছে বুলি। গতিকে অনুষ্ঠিত কৰিব পৰা সময়ত অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন, কি ষড়যন্ত্ৰ আছে আমি জানা নাই। আমি ধৈৰ্য সহকাৰে সকলোৱে একত্ৰিতভাৱে সমূহ জনগোষ্ঠী আছে BPFত, সকলোৰে উন্নয়নৰ স্বাৰ্থত আমি একত্ৰিতভাৱে চিন্তা কৰিছোঁ যে এই গণতান্ত্ৰিকভাৱে এই কাৰ্যসূচীবিলাক আমি লৈ গৈ আছোঁ। সেয়ে আমি অনুৰোধ কৰিছোঁ ইয়াৰ যোগেদি চৰকাৰক যে শীঘ্ৰে 27 অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰি শান্তি সম্প্ৰীতি যাতে বৰ্তাই ৰাখে। আমি ভাবিছোঁ, আমাৰ শংকা হৈছে যে মানে যদি পিছুৱাই গৈ থাকে সকলো জনগোষ্ঠীৰ BTCৰ সকলো জনগোষ্ঠীক ডিপ্ৰাইভ কৰি থকাটো পৰিলক্ষিত হৈছে, যাৰ ফলত এটা অশান্তময় পৰিৱেশ সৃষ্টি হ'ব পাৰে, যাৰ দায়ী হয়তো চৰকাৰে বহন কৰিব লাগিব। চৰকাৰক আমি এটা বস্তুৱে আমি এই ৰেলীৰ মাধ্যমেদি ক'ব বিচাৰোঁ যে আমাৰ BTAD অঞ্চলৰ ৰাইজৰ স্বাৰ্থত, এই অঞ্চলৰ স্বাৰ্থত আমাৰ যি BTC নিৰ্বাচন, সেই নিৰ্বাচন অতি সোনকালে পাতিব লাগে আৰু 27 অক্টোবৰৰ আগতে আমাৰ যি কৰোণা ভাইৰাছৰ যি নীতি নিয়ম আছে, সেই নীতি নিয়মৰ মাজেৰে আমাৰ এই BTC ইলেকশ্যনখন পাতিব লাগে। তাকে আমি আহ্বান কৰিবৰ কাৰণে আজিৰ এই ৰেলীটো আমি হাতত লৈছোঁ।